থকা কাৰণে তেওঁ ভৱিষ্যতে বিশেষ ব্যক্তিৰ পৰা তেওঁ বিষ হৈ আছে, তেওঁ বিষপান কৰি হয়তো হত্যা কৰাটো যোগো আছে জুবিন গাৰ্গৰ। সেই হিচাপে তেওঁ সতৰ্ক থকা উচিত। আগন্তুক দিনত কোনো ঘাতকৰ লক্ষ্য হ'ব জুবিন গাৰ্গ। আজি জুবিন গাৰ্গৰ জন্মদিন। এনে এটা দিনত এই কথা শুনি জুবিনৰ অনুৰাগীয়ে নিশ্চয় ভাল পোৱা নাই, কিন্তু এই কথা আমাৰ নহয়। জুবিন গাৰ্গ সম্পৰ্কত এই ভৱিষ্যতবাণী কৰিছে তেজপুৰৰ এগৰাকী জ্যোতিষী দিব্যজ্যোতি শইকীয়াই। জ্যোতিষীগৰাকীয়ে জনপ্ৰিয় শিল্পীগৰাকীৰ বৰ্ষচক্ৰ গণনা কৰিছে। তেওঁৰ ৰাশিচক্ৰৰ বিচাৰ বিশ্লেষণ যদি কৰা যায় তেতিয়াহ'লে তেওঁ দশমত ৰবি চন্দ্ৰ বুধ বৃহস্পতি শুক্ৰ জীৱযোগ হৈ পেলাই চন্দ্ৰৰ যোগ হৈ পেলাই বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। আৰু তাৰ লগ্ন হৈছে কুম্ভ লগ্ন মংগল বহি আছে আৰু চতুৰ্থ বহি আছে। এই যুগটো পৃথিৱীৰ বিশ্ববিখ্যাত বাবা ৰামদেৱৰ সৈতে মানে মিল আছে। গতিকে এনেকুৱা যুগত মানে সমসাময়িক কালৰ লগত সহ অৱস্থান কৰি কৰ্মক্ষেত্ৰত অভিলেখ ভংগ কৰে। তাৰ ৰাশিচক্ৰত তেওঁ তক্ষ কাল সুযোগ চলিছে। সেইকাৰণে এনেকুৱা ৰাশিচক্ৰত অধিকানত সৰ্বপূজা কৰিব লাগে আৰু সৰ্বপূজা কৰিলে ভাল ফল পাব। আৰু তেওঁ ছবি বা ভৱিষ্যতে ৰাজকুমাৰ অধিকাৰী ভৱিষ্যতে মানে বিশ্ববিখ্যাত হৈ তেওঁ মানে সেই অঞ্চলত তেওঁ প্ৰভাৱিষ্টা কৰিব। আৰু ভৱিষ্যতে দশমত ৰবি চন্দ্ৰ বুধ বৃহস্পতি থকাৰ কাৰণে তেওঁ ৰাজনীতিৰ ক্ষেত্ৰতো প্ৰশস্ত হৈছে। তথাপিও তেওঁ ৰাজনীতি নকৰাই ভাল। হ'লেও জুবিন গাৰ্গৰ যদি ৰাশিচক্ৰ বিচাৰ কৰা যায় তেওঁ এটা মানে সমসাময়িক কালৰ লগত সহবাসন কৰি পেলাই কৰ্মক্ষেত্ৰত বিশ্ববিখ্যাত হৈ পেলাই কৰ্মক্ষেত্ৰত অভিলেখ ভংগ কৰাৰ যোগ আছে। গতিকে তেওঁ ৰাশিচক্ৰত জীয়াভাগে বাদ এৰিব। দশমত চন্দ্ৰ নিশ্চয় দশমত থকাৰ কাৰণে তেওঁ ভৱিষ্যতে বিশেষ ব্যক্তিৰ পৰা তেওঁ বিষ হৈ আছে, তেওঁ বিষপান কৰি হত্যা কৰাটো যোগো আছে।